মই আজি ছিংগাপুৰত আছোঁ যেতিয়া মই আমাৰ ছোৱালীবোৰৰ মহিলাবোৰৰ যিবোৰ মই মেছেজটো পাওঁ আমাৰ অসমীয়া মহিলাসকলৰ প্ৰতি মোৰ ভগ্নীসকলৰ প্ৰতি বিশেষকৈ যে কেৰিয়াৰ অসমীয়া ছোৱালীৰ কেৰিয়াৰ ইয়াত দেখিছোঁ ভিয়েটনামত দেখিছিলোঁ ছোৱালীবোৰে কেনেকুৱা কাম কৰে ইণ্ডাষ্ট্ৰিত চবতে ছোৱালী ছিংগাপুৰত দেখিছোঁ ৰেষ্টুৰেণ্টবোৰ বেছিভাগ ছোৱালী তেওঁলোকে আৰম্ভ কৰে 9টা বজাত ৰাতি 12টালৈকে ৰেষ্টুৰেণ্ট চলাই ইনকাম কৰে বেংকত দেখিছোঁ বিভিন্ন প্ৰতিষ্ঠানত ছোৱালী টপটপনি আছে কেইবাজনৰ কথা পাতিছোঁ জানে কৈছে যে আমি কেৰিয়াৰটো বনাই লওঁ ভালকৈ কেৰিয়াৰ বনাই তাৰপৰা বিয়া পাতে যে বিয়া পতাই লক্ষণ হয় তেওঁলোকৰ প্ৰথমতে কেৰিয়াৰটো বনাই লয় হয় বিয়া চিয়া পাতে ধুনীয়াকৈ সংসাৰ জন্ম কৰে সংসাৰ আগুৱাই লৈ যায় কিন্তু নিশ্চিতভাৱে নিজৰ কেৰিয়াৰ বনায় এই মেছেজটো আমি অভিভাৱকসকলে বুজিব লাগিব পিতৃ মাতৃয়ে বুজিব লাগিব আৰু আমাৰ পুৰুষ প্ৰধান ৰাইজে পুৰুষসকলে বুজিব লাগিব যে ছোৱালীসকলক মহিলাসকলক সন্মান দিয়াৰ আটাইতকৈ দৰকাৰী হৈছে ঘৰত সহায় কৰা আমি আমাৰে ভুল আছে মই নিজে ইমান যে নিশিকিলোঁ বা নাজানিলোঁ বা কৰিবলৈ লাহে লাহে শিকিছোঁ নতুন অসমীয়া মহিলা আগবাঢ়ি গৈছে বিশেষকৈ মই দেখিছোঁ চেল্ফ হেল্প গ্ৰুপ খুব ভাল কাম কৰিছে অসমীয়া ছোৱালীয়ে খুব ভাল কৰি আছে শিক্ষিত চামে বাকী সকলো বুজাটো উচিত যে কেৰিয়াৰ নিজৰ কেৰিয়াৰ মোৰ সন্তানক সেইটোৱে শিকাইছোঁ যে ডাঙৰ হ'লে ষ্টাৰ্টআপ কৰিব পাৰে নেকি মোৰ বিজনেছটো তেওঁলোকে আগুৱাই নিব পাৰে নেকি বা তেওঁলোকে নিজে এজন ভাল প্ৰফেচনেল হ'ব পাৰে নেকি সৰুতে কেৰিয়াৰটোৰ ওপৰতে মই মোৰ নিজৰ সন্তানক ক'লে চেষ্টা কৰিছোঁ ডাঙৰ হ'লে কি হয় ক'ব নোৱাৰোঁ কিন্তু মোৰ ফালৰ পৰা এই মেছেজটো দিছোঁ আপুনিও নিজৰ সন্তানক দিয়ক আমাৰ মহিলা সন্তানক এইটোৱে দিয়ক ছোৱালীসকলক এইটোৱে দিয়ক এটা কেৰিয়াৰ বনাওক বিয়া দিবলৈ ছোৱালীজনী ডাঙৰ নকৰিব কেৰিয়াৰ বনাবলৈ দিয়ক নিজস্ব বেংকাৰ হওক IAS অফিচাৰ হওক নাবিক হওক বা এয়াৰ পাইলট হওক যি নকৰক ছোৱালীজনী আগুৱাই যাওক তাৰ কাৰণে আমি মটিভেট কৰোঁ হওক বিয়াৰ পিছত হ'ব প্ৰথম কেৰিয়াৰ বনাই পেলাই জীৱনটো আগুৱাই দিয়ক সংসাৰ আগুৱাই দিয়ক